বন্ধুসকল, ইয়াত আপোনালোকে এতিয়া দেখা পাব এইখন বহুত ভয়ানক জংঘল। ইয়াত আপোনালোকৰ ইয়াত আহিবলৈ ভয় লাগিব, অকলশৰীয়াত আহিব নোৱাৰি। এখন বহুত ভয়ানক জংঘল। আজি প্ৰায় আপোনাৰ 19 বছৰ আগত ইয়াত বহুত আদিম মানুহে মানুহ মাৰি দিছে আৰু খায়ো দিছে। এতিয়া আপোনালোকে দেখা পাব কেনেকুৱা ভয়ানক দৃশ্য। আৰু ইয়াত আপোনালোকে দেখা পাব সেয়া আপোনাৰ মাত শুনক, মাত। হেল্ল' বন্ধুসকল, এয়া তোমালোকে চোৱা, এয়া আদিম মানুহে কি খাদ্য খায়। আপোনালোকে তেখেতো অবাক হৈ যাব। এইবিলাক ফল মূল চাওক, এয়া আদিম মানুহে খোৱা ফল। এয়া আমি প্ৰায় বহুত ভয় লাগি গৈছে আৰু আমি লগৰ দুটা আহিছোঁ মানে ভিডিঅ' কৰিবলৈ। এয়া আৱাজ শুনিছে আপোনালোকে, আৰু কিমান ভয়ানক জংঘল চাওক। এই জংঘলখনত মানুহ আহিবলৈ ভয় কৰে। এইখন অ' মাই গড, মোৰ ভয় লাগি গৈছে। মাই গড, বাপৰে বাপ, এখন ইমান ভয়ংকৰ। এই জংঘলখন বোলে আপোনাৰ ৰাতি হ'লে দিন হয়, দিন হ'লে ৰাতি হয়। এয়া আমি আপোনালোকে দিনত আহিছোঁ, কিমান আন্ধাৰ হৈ আছে। আপোনালোকে দেখা পাইছে অকণ পোহৰ, কিন্তু ইয়াত বহুত আন্ধাৰ ইয়াত। এইবিলাক আদিম মানুহ এইবিলাক খৰি চৰি কাটি মেলি এইবিলাক থৈ গৈছে চাওক। ইয়াতে জঁপিয়াই মেলি ইয়াতে খেল ধেমালি কৰি থাকে। ইয়াতে চাই লওক, এইখন চাই লওক জংঘল। এইখনেই জংঘল হয়, চিৰঞ্জীৱ জংঘল বুলি কয়। এইখন বহুত ভয়ানক জংঘল হয়, নামটো চিৰঞ্জীৱ ভয়ংকৰ। আপোনাৰ এইখন চাই লওক, এই চাইডে যায় আদিম মানুহৰ যোনটো নেকি ৰাস্তা ন, আপোনাৰ যোনটো নেকি সিহঁতৰ প্ৰজা বুলি ঘৰ বুলি ক'লে জংঘলে হয় এইটো ৰাস্তা। কিন্তু আমি এই চাইডে নাযাওঁ, কিন্তু বহুত ভয় লাগে যাব হ'লে।